মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মৰম ল'বা। মোৰ নাম শ্ৰী বদন দাস। মই লক্ষীপথাৰ কৈৱত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। চতুৰ্থ শ্ৰেণীৰ ভাষাৰ পানী নামৰ পাঠটিৰ ওপৰত ভিত্তি কৰি আজি আমি কিছু কথা শিকিবলৈ চেষ্টা কৰিম। সহযোগ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, দীৰ্ঘদিন ধৰি বৰষুণ হোৱাৰ বাবে কেইবাটাও বানপানীয়ে আমাৰ খেতিপথাৰ নষ্ট কৰিছে। ঘৰ দুৱাৰ, বিদ্যালয়ৰ গৃহ আদি পানীত ডুব যোৱাৰ বাবে ক্ষতি সাধন হৈছে। পানী আমাৰ প্ৰাণ। পানী নহ'লে আমি কোনো জীৱ বা উদ্ভিদ জীয়াই থাকিব নোৱাৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পানীৰ উৎসসমূহ কি কি তোমালোকে জানানে বাৰু? তোমালোকে ব্যৱহাৰ কৰিবলৈ অনা পানীবিলাক ক'ৰ পৰা সংগ্ৰহ কৰা? নৈ, বিল, জান, জুৰি, নলীনাদ, সাগৰ, মহাসাগৰ আদিয়েই হ'ল পানীৰ উৎস। ইয়াৰ উপৰিও পানী জীৱৰ দেহত বায়ুৰ লগত মাটিৰ তলত থাকে। পানীৰ আকাৰ, গোন্ধ, সোৱাদ আৰু বৰণ নাই। পানী যি ধৰণৰ পাত্ৰত বা যি ৰঙৰ পাত্ৰত থোৱা হয় তাৰেই আকাৰ আৰু ৰং লয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পানীৰ অৱস্থা কেইটা আৰু কি কি? পানীৰ অৱস্থা তিনিটা, যেনে গোটা বা বৰফ, গেছীয় বা ভাপ আৰু জুলীয়া অৱস্থা। পানী ৰৈ থকাৰ সময় নাই। নদ নদী হৈ বৈ যায়। সুৰংগ, সূক্ষ্ম ছিদ্ৰৰ মাজেৰেও বৈ যায়। পানী ভাপ হৈ উৰি গৈ আকাশত ডাৱৰৰ সৃষ্টি কৰে আৰু বৰষুণ হৈ পুনৰ পৃথিৱীলৈ ঘূৰি আহে। জাৰত যেতিয়া ঠেঁটুৱে ধৰে তেতিয়া পানী গোট মাৰি বৰফ হয়। তাপ পালে ভাপ হৈ উৰি গৈ ডাৱৰ সৃষ্টি কৰে। জানি থোৱা, পানীৰ ভাপত কিছুমান যন্ত্ৰও চলে। বিজুলী চাকিও জ্বলে। পানীৰ দ্বাৰা আমি আমাৰ আহাৰ প্ৰস্তুত কৰোঁ। শাক পাচলি, ফল মূল, বিভিন্ন খেতি পথাৰ আমি আৱশ্যক পৰিমাণৰ পানী ব্যৱহাৰ কৰি উপকৃত হওঁ। স্থান, কাল, পাত্ৰভেদে পানীয়ে মাত সলনি কৰিব পাৰে। পাহাৰৰ পৰা নামি আহোঁতে কুলু কুলুকৈ শব্দ হয়। উতলালে বক বক শব্দ কৰে আৰু বৰষুণ পৰোঁতে টপ টপ শব্দ হয়। ছাত্ৰ ছাত্ৰীসকল, পানী আমাৰ প্ৰাণ। পানী কেতিয়াও প্ৰদূষিত কৰিব নালাগে আৰু
অপব্যৱহাৰো কৰিব নালাগে। আমি সদায় পৰিষ্কাৰ পানীহে ব্যৱহাৰ কৰিব লাগে। পানী নহ'লে আমি কোনো জীৱ বা উদ্ভিদ জীয়াই থাকিব নোৱাৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভাবাচোন, তোমালোকে ঘৰত কি কি কামত পানী ব্যৱহাৰ কৰা? আমি দৈনন্দিন জীৱনত পানী বহু কামতেই ব্যৱহাৰ কৰোঁ। যেনে খেতি পথাৰ কৰিবলৈ, খাবলৈ, গা ধুবলৈ, কাপোৰ ধুবলৈ, বাচন বৰ্তন ধুবলৈ, আহাৰ প্ৰস্তুত কৰিবলৈ আদি বিভিন্ন কামত আমি পানী ব্যৱহাৰ কৰি আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি পানীৰ বিষয়ে ভালেখিনি কথা জানিলোঁ। তোমালোকক কেইটামান প্ৰশ্ন দিছোঁ, তোমালোকে আলোচনা কৰি উত্তৰসমূহ যুগুত কৰিবা। আশা ৰাখিছোঁ পাঠটি ভালদৰে পঢ়িবা আৰু কিছু কথা শিকিব পাৰিবা। শেষত এটি বিশেষ অনুৰোধ, কৰোনা মহামাৰী প্ৰতিষেধক হিচাপে একো ব্যৱস্থা বৰ্তমানলৈকে ওলোৱা নাই যদিও আমি কিছুমান নিয়মৰ মাজেৰে চলিব লাগিব। তোমালোকে বাহিৰলৈ ফুৰিবলৈ গ'লে সদায় মাস্ক ব্যৱহাৰ কৰিবা। চাবোনেৰে সঘনাই হাত ধুবা। সামাজিক ব্যৱধান মানি চলিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ পুনৰ মৰম জনাই আজিলৈ পাঠ সামৰিছোঁ।